উল্টা কৰি লৈছে চা ময়ো চকলা টেঙা খামি দিয়া জলদি বনোৱা Hello guys, welcome back to my YouTube channel. আৰু সকলোকে আকৌ এবাৰ মই স্বাগতম জনাইছো মোৰ ভিডিঅ'লে। আৰু পুৱাই কুহুমীয়া গৰম পানী সৈতে খালো চিয়া সিড। আৰু গাইস আজি হৈছে সানডে আৰু মই আজি কি কৰো কি নকৰো মানে ডে ইন মাই লাইফ ৰ ভিতৰত পৰে। সো দেখাই আছো আৰু সো মই সানডে আহিলে ইমানে ভাল পাওঁ এটা ভাল লাগে। আৰু এতিয়া মই খোৱা পা উঠিলো এতিয়া হৈ গ'ল পুৱা বেছি টাইম হোৱা নাই উঠা। সো এয়া এপিনে মায়ে কি শাক বনাই মানে এইটো কি শাক মই নামে নাজানো কি শাক ঢেকীয়া শাক বুলিহে কয় ঢেকীয়া শাক এয়া হৈছে ঢেকীয়া শাক পুৰা মানে একেবাৰে দুপৰীয়া আহাৰৰ কাৰণে ৰেডি কৰিলে আৰু এইপিনে হৈছে আজি খাম আৰু ৰবাব টেঙা আপোনালোকৰ ফালে কি কয় এইটো জনাবচোন। আৰু পুৱাই হেলথিকে খিচুৰি আজি ময়ে বনালো তাইক মই টেষ্ট কৰিব দিছো কেনেকুৱা হৈছে বোলে। এইটো একচুৱেলি একো নিমখ জলকীয়া মানে একো দিয়াই নাই বইলিংহে হয় খালি ইয়াত মানে যোনবোৰ চয়াবিন সেইবোৰতো ভালেই ন তো সেই চয়াবিন মগু সেইগিলা অমিতা এইবোৰে দিছো। মই ইয়াত ধনিয়া পাত ল'ব আহিলো বাৰীত আমাৰ ঘৰৰে খাইনে আপোনালোকে এইবোৰ ধনিয়া পাত। আৰু এইয়া আমাৰ ৰবাব টেঙা কুটা হৈ গ'ল। আপোনালোকে এনেদৰে বনাই খাই ভাল পায়নে জনাবচোন। বহুত ভাল লাগিল খাই এইবোৰ বতৰৰ চিজনৰ ফল খাব লাগে। আৰু আজি আমাৰ ঘৰত আহি আছে মামী মামা লগতে বৌ। এপিনে চাচোন এইটো দিয়া আমাৰ ভাবি মৰমৰ ধুনীয়া ভাবি এয়া এইটো খাব এতিয়া তোমাৰ ভোকো লাগিছে আহি থাকে ন এয়া মাতি আছে ভাল পাইছে ন মই ভাল পাইছোঁ মোৰ ইমান ভাল লাগিছে আহি। আৰু এইপিনে আলু এয়া বিলাহী দি কি বনাবা বিলাহী দি কি বনাবা মাছ মাছ বনাব বিলাহী দি আৰু ৰঙালাও দি মাংস বনাব। আৰু এইপিনে কি মাংস ফ্ৰাই কৰি আছা। আৰু গাইজ এতিয়া গৈ আছোঁ আমি মাহীহঁতৰ ঘৰলৈ মাক তাতে ড্ৰপ কৰি দিব লাগে মানে মাৰ বাইকৰ তাত। আৰু মোৰ পুৰা আৱাজটো বহি গৈছে গম পাইছেই চাগে। আৰু গৈ আছোঁ এতিয়া যাই তাতে লগ পাইছোঁ দেই। আহি পাই গ'লোঁ এতিয়া মই এইখিনিৰ পৰা নামিলোঁ তো মাক লৈ নামা নাই আৰু ভয় লাগে যিমান যি হ'লেও নতুন ড্ৰাইভাৰ মই ইমান নাজানো তো মই নামি গ'লোঁ। এতিয়া মায়ে চাগে কিবা লৈ আছে আই থিংক কিবা লৈ আছে আহি গৈছে আৰু আহি পাই গ'লোঁ মাহীহঁতৰ ঘৰত। এতিয়া মাহীহঁতৰ ঘৰত পুখুৰী আছে মাছ মাৰিব চাম বহুত দিন হ'ল মাছ মৰা চোৱা নাই বাৰু মই মাছ লাৰিবও ভয় কৰোঁ সঁচা কথা ক'লোঁ আপোনালোকৰ আগত। আৰু এয়া মাহীহঁতৰ ঘৰ পালোঁ চাহ কিমান কি লগাই থৈ দিছে ভাল লাগে ন এনেকুৱা পৰিৱেশ মই কিন্তু বহুত ভাল পাওঁ দেই। ভয় লাগিছে নেকি মই চলাই আহোঁতে এতিয়া ইমান ভয় লাগে না আগতকৈ ভয়টো কমিছে হয় নেকি। গাইছ মাছ মাৰিব আহিছোঁ এতিয়া মাছ ধৰিব পাৰা নাই
থেংক ইউ গোটেইকেইটা লওঁ নেকি এটাই লোৱা এইটো লোৱা তোমাৰ কাৰণে থেংক ইউ চব বস্তু মৰম লাগে দেখা নাই নেকি ভাইৰেল ফিভাৰ হৈছে চ' বি কেয়াৰফুল গাইজ ষ্টিম লৈ লৈ ভাল কৰি আছো এইপিনে মায়ে আজি ৰাতিৰ কাৰণে বনাইছে ৰুটি শুকান ৰুটি আৰু লাই শাক পালেং শাক লগত মাছ দি ঝুলকে বনাইছে আৰু এয়াই ইমান ঝুল কৰিছা তোমাৰ চব্জি নহয় ঠাণ্ডা পাবা কেনেকুৱা লাগিছে টেষ্টি এইটো খালে ভাল শাক পাচলি খোৱা ভাল So guys, আজিৰ ভিডিঅ'টো ইমানখিনিলৈ আছিল আৰু আপোনালোকৰ ৰিকুৱেষ্টত মই লং ভিডিঅ' লৈ আহিছোঁ আৰু আপোনালোকে এনেদৰে কমেণ্ট কৰি থাকিব আৰু কমেণ্টত যদি আপোনালোকৰ লং ভিডিঅ' লাগে দেন লং বুলি লিখি দিব খুব ঢেৰ মৰম দিব সকলোৱে ভালে সুখেলে আছে শুভকামনা কৰোঁ ইয়া গাইজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব যিয়ে মোৰ ভিডিঅ'টো আগলৈকে চাব বিচাৰিছে দেন বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব দেই বাই